10 টকা জোতা পলিচ 10 টকা জোতা পলিচ আহক আহক ও দাদা আহক আহক 10 টকা জোতা পলিচ আহক আহক কি হৈছে আপুনি কি বিপদত পৰিছে মোক ক'ব পাৰে মই আপোনাক সহায় কৰিব পাৰিম এই গুৱাহাটীখনত আপোনাক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহে ল'ৰাজন চাগে বহুত ভাল মোক ঘৰলৈ যোৱাৰ ব্যৱস্থা ইয়ে কৰি দিব পাৰিব মই এজনী গাঁৱৰ ছোৱালী গুৱাহাটীত কেতিয়াও আহিয়ে পোৱা নাই আৰু এদিন হঠাৎ মোৰ মোবাইলত এটা ফোন গ'ল হেল্ল' হয় কোন ঠিক আছে Oh na na ni na na no le na na no na na no na 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 no এনেকৈ লাহে লাহে আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল mere na 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 no mere na 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 ne na na ne na na ne na na ne hiya diya diya mere na na Step 1, wake up early, gonna rise with the sun. Step 2, get some good, some food. I can feel the blood creeping up from the heathens. Got will, got fight, got pride, got reason. If they wanna go, wake up, I'm gon' face. Today's gonna be a good day. Wake up, 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 today's gonna be a good day. Set your affirmations, aspirations. I got shit to do, the aftermath of preparations. I just feel good, move, blood and second. মেডাম আপুনি চিন্তা নকৰিব মই যিমান পাৰোঁ আপোনাক সহায় কৰিম এতিয়া আমি ইয়াৰ পৰা যাব লাগিব নহ'লে পুলিচে আহি আমাক খেদিব ব'লা মেডাম
মুখ হাতখিনি ধুই লোৱা। এইটো খাই লোৱা। তুমি এদিন কষ্ট কৰিব লাগিব। মোৰ হাতত এতিয়া ইমান টকা নাই, তাতে আকৌ গাড়ী ভাড়াও ডাবল। চাওক আজি কাম কৰিবা কিমানখিনি টকা পাম। মই এতিয়া কামত যাওঁ, তুমি অলপ জেগাখিনি ঘূৰি ফুৰি চাই লোৱা, তেতিয়ালৈকে মই আহি পাম। ঠিক আছে। এইটো খাই লোৱা। তুমি নোখোৱা নেকি? নাই, মই খায়ে আহিছোঁ। তোমাৰ যোৱা ব্যৱস্থা আজিও নহ'ল, তুমি আৰু দিন কষ্ট কৰিব লাগিব। মই বাৰু কি মুখ লৈ ঘৰলৈ যাম? কেনেকৈ ৰাইজৰ আগত মুখ উলিয়াম? দেউতাই মোক কোনোদিনেই ক্ষমা নকৰে। মোৰ মা দেউতা নাই, সেইটো মই জানো। সন্তানে যিমানে ভুল নকৰক কিয়, সন্তান যেতিয়া মাক দেউতাকৰ ওচৰত থিয় হয়, মাক দেউতাকে সকলোবোৰ পাহৰি সন্তানক আঁকোৱালি লয়। মানুহৰ মুখে মুখে হয়তো তোমাৰ কথা দুদিনমান আলোচনা চলিব, কিন্তু কেইদিনমান পিছত সকলোৱে পাহৰি যাব আৰু সকলোবোৰ আগৰ দৰে হৈ যাব। তোমাৰ যোৱা ব্যৱস্থা হৈ গ'ল। তুমি কাইলৈ যাবাগৈ ন? তোমাক বহুত মিছ কৰিম। ময়ো তোমাক বহুত বেছি মিছ কৰোঁ। আৰু শুনা, এনেকৈ বাৰু তুমি আৰু কিমান দিন চলিবা? আগলৈকে কিবা চিন্তা কৰিছানে? বিয়াৰ কথা, সংসাৰৰ কথা? জানা, মোৰো মন যায় এখন ধুনীয়া ঘৰ সাজিবলৈ আৰু তোমাৰ নিচিনা ধুনীয়া এজনী ছোৱালী বিয়া পাতি সংসাৰ কৰিবলৈ। কিন্তু মোৰ নিচিনা মানুহৰ তেনেকুৱা সপোন দেখাটোৱে অপৰাধ, আৰু এইটো কেতিয়াও সম্ভৱ নহয়। কিয় সম্ভৱ নহয়? মানুহে চেষ্টা কৰিলে সকলোবোৰ সম্ভৱ। মানুহে নোৱাৰা কাম একো নাই। তুমি চেষ্টা কৰি যোৱা, সকলোবোৰ কাম কৰিব পাৰিবা। তোমাৰ লাইফত এনেকুৱা এজনী ছোৱালী আহিব আৰু সেইজনী ছোৱালীয়ে তোমাক বহুত বেছি ভাল পাব।
শুনা তুমি বাৰু মোৰ কাৰণে এটা সৰু ঘৰ সাজিব নোৱাৰা চাহজাহানে যদি মমতাজৰ কাৰণে এটা 5 মহল সজাব পাৰে মইনো তোমাৰ কাৰণে এটা সৰু ঘৰ সজাব নোৱাৰিমনে তুমি মোৰ লগত থাকিলে মই সকলো কৰিব পাৰিম হিয়ার বাহির ঘুরে হুয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা হে গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দাবলৈ কেতিয়াও নাপাহৰিব আৰু নেক্সট ভিডিঅ' আহিছে তোমাৰ মৰমে মোক চ' বহুত ধুনীয়া ভিডিঅ'টো চাই ভাল পাব বুলি আমি আশা কৰিলোঁ আৰু আমি ৰিয়েল হিৰ' ইউটিউব চেনেলত এটা ধুনীয়া ভিডিঅ' আহিছে সকলোৱে চাব ছাপোৰ্ট কৰিব থেংক ইউ ছ' মাছ জয় অসম বাই বাই